হেল্ল' এভৰিৱান, আজি ছেটাৰডে। মই গীতাশ্ৰী। ৰাতিপুৱা এটা ব্লগে আৰম্ভ কৰি দিছোঁ। দেখিছেনে, বৰষুণ জাকে গোটেই বতৰটো ঠাণ্ডা কৰি দিলে, ইমান ভাল লাগিছে। শুই উঠিলোঁ, অলপ বোলো মি টাইম কৰি লওঁ, কাৰণ এখেত আহি পালেহি ৰাতিপুৱা 4:30টাতে। মাইনাহঁতৰ লগত শুই আছে। এখেত আহিলে মানে একদম গোটেই আৰাম যেন লাগি যায়, মনটো ভাল লাগি যায়। তো তেনেকৈ তাৰপাছত এয়া মোৰ এঘণ্টাৰ য়োগাৰ ছেশ্যন এটা আছিলে। আজি ছেটাৰডে হয়, য়োগাৰ ছেশ্যন এটা থাকে। দেখিছেনে কি লাহে লাহে আমি য়োগা আসনবিলাক কৰি আছোঁ। য়োগাৰ ছেশ্যনত আচলতে আসনবিলাক একদম লাহে লাহে কৰা হয়, যিমানখিনি পাৰোঁ সিমানেই কৰা হয়, ফ'ৰ্চ কৰি কৰা নহয়। কোনো ধৰণৰ পেইন, কণ্ট্ৰেকশ্যন বা ষ্ট্ৰেচিং বডিত ফিল নকৰাকৈ আমি আসনবিলাক কৰিবলৈ চেষ্টা কৰোঁ। মিনিমাম 1 মিনিটৰ পৰা 5 মিনিট হোল্ড কৰিবৰ কাৰণে চেষ্টা কৰোঁ। আজিৰ দিনটোত আচলতে গোটেই সপ্তাহটোৰ ভাগৰখিনি আঁতৰাই দিবলৈ চেষ্টা কৰা হয় য়োগাৰ জৰিয়তে। ক্লায়েণ্টসকলে খুব বেছি এনজয় কৰে। আপোনালোকেও জইন কৰক আমাৰ ছেশ্যনবিলাক। য়োগা আছে, হাঠে য়োগা আছে, আকৌ আপোনাৰ ডাণ্ডা য়োগা আছে, মেডিটেশ্যন, প্ৰণায়াম, প্ৰিনেটেল য়োগা গোটেইখিনি আছে, জইন কৰিব পাৰে। তো এতিয়া যিহেতু লেজি ডে হিচাপে আৰম্ভ কৰিছোঁ, এখেতেই আকৌ শুই উঠি তেখেতেই কামত লাগি গ'ল। গাটো মই বোলো অকণমান জিৰণি লওঁ, আজি গাটোক ৰেষ্ট দিওঁ। তো তেওঁ তেনেকৈ বুটত পিঁয়াজ, আদা, নহৰু কাটি, অকণমান বিলাহী চিলাহী কাটি অলপ বনাই দিলে। ঢেংঢেঙীয়া দাইল বনাইছে, ঢেংঢেঙীয়া দাইল বুলি কওঁ। কেৰাহীখনত খোলাকৈ বনাইছে, জাতিলাও দি পিনি। আৰু আপোনাৰ মাইনাহঁতে কিজানি বেয়া পায় এনেকৈ বইল খাবলৈ, সেইকাৰণে কেইটামান স্মাইলি আৰু ফ্ৰেঞ্চ ফ্ৰাইজো কৰি দিলে। কিন্তু হাতখন চেঞ্জ হ'লে ভাতৰ টেষ্টটোৱে বেলেগ হৈ যায়, ইমান ভাল লাগিলে খাই নহয়। এইফালে মা গৈছিলে নামঘৰলৈ ৰাতিপুৱা 10টাতে, আহি পালেহি। এয়া দেখিছে, কেঁচা মিঠৈ আৰু প্ৰসাদ এনজয় কৰিলোঁ আমি, খুব ভাল লাগিলে নামঘৰ প্ৰসাদকেইটা খাই। এতিয়া বোলো অকণমান গাঁৱৰ ফালে ওলাই যাওঁ। তো আমি 4টাই ওলাই গ'লোঁ। মা ঘৰলৈ আহি পালেহি নামঘৰৰ পৰা, তো ৰেষ্টহে কৰিছে, মা নাযায়। তো আমি ওলাই আহিলোঁ। এয়া নামঘৰৰ তাতো আমি নামঘৰৰ বস্তু পালোঁহি গাঁৱতো। এয়া পকা মিঠৈ দিছে খাবলৈ, ইয়াতো খালোঁ। আইতাকে কৈ আছে এয়া খোৱা অসমীয়া পেৰা বুলি। তো এনেকৈ খালোঁ। ইহঁতেও খুব ফূৰ্তি কৰিলে। এয়া চাউল দিছে ছাগলীকেইজনীক খাবলৈ। মানে গাঁও আহিলে কি ক'ব, ইহঁতি ক'ব নোৱাৰা হৈ যায়। আইতাকে সেই গামলাটোতে চাউলখিনি উলিয়াই দিছে। 2টা ছাগলী, কুকুৰ, গৰু, হাঁহ, কুকুৰা পিছে পিছে ঘূৰি ফুৰিছে। হাতত ছাগলীটোক খাবলৈ দিছে, খুব ভাল পায়। চেলেকি দিলে আকৌ গাটো হেনো একদম সিঁয়ৰি যায়, সেই বুলিও কৈছে। কি ক'ব আৰু, এনেকৈ দেখিছেনে দুইটাকে। তো এয়া ৰবাব টেঙাও ছিঙি আনিলে দুইটাই। মই বোলো ঠিকেই কৰিলি, বিশ্বকৰ্মা পূজাত প্ৰসাদৰ লগতে দিব পাৰিম। এতিয়া সেইয়া কুকুৰাকেইজনী পিছে পিছে ঘূৰি ফুৰিছে, চাউল খাবলৈ দলিয়াই ফুৰিছে। বনৰ মাজে মাজে ক'ত কুকুৰাই চাউল খায়। এখেতো ওলাই আহিলে। ইহঁত দুটা অকণমান গাঁৱৰ ৰাস্তাৰে ফুৰাবলৈ লৈ গ'ল। এতিয়া দেখিছেনে, আইতাকক কুটুৰি কুটুৰি হাঁহৰ পোৱালিটো ধৰি আনিছে, চুই চাই হেনো। কি ক'ব, উপায় নাই। আইতাকে কৈছে লেতেৰা হৈ আছে, লেতেৰা হৈ আছে। নাই, ধৰিবই মানে, দিলে আৰু উপায় নাই। হাঁহৰ পোৱালিটো 5টামান পোৱালি ওলাইছিলে হেনো, নেউলে খালে। তো 2টাহে বাচি আছেগৈ হাঁহৰ পোৱালি। ইহঁতক লৈ আনিবলৈ লাগে আমাৰ ডিব্ৰুগড়ৰ ঘৰলৈ। মই বোলো আমাৰ ঘৰটোত ক'ত থবি, একো জেগা নাই, মুকলি জেগা লাগে ন হাঁহ চাহ পুহিবলৈ কাৰণে। হাঁহ চাহ পুহিবলৈ গাঁৱতেই ভাল, আমাৰ নিচিনা ডিব্ৰুগড় কম জেগাত পুহিব নোৱাৰি এইবিলাক বস্তু। তো থলেগৈ ইহঁতি। তাৰপিছত এয়া আৰু ৰাতিয়ে হ'ল, আমি ঘৰলৈ বুলি উভতিলোঁ। ঘৰ আহি পালোঁ। এতিয়া ৰাতিৰ ভাত সাজ ময়ে বনালোঁ। এখেতে ইহঁতকো খুৱাই দিলে, নিজেও খালে। মই ৰাতি নাখাওঁ, বাচনকেইটা আকৌ ধুইহে থৈছে। কাম কৰা মানুহগৰাকীলৈ থৈ নিদিয়ে, ৰাতি বাচন ধুইয়ে থয় এখেতে। আজিৰ দিনটো এনেকেই আৰু। বাই বাই, কেনেকুৱা পালে জনাব। আকৌ লগ পাই আছোঁ সোনকালেই।